বন্ধুসকল, ভগৱান শিৱৰ বিষয়ে এই বুলি কোৱা হয় যে ভগৱান শিৱ ত্ৰিলোকৰ আদি আৰু অন্ত দেৱতা, যাৰ আগত জগতৰ সকলো শক্তি অসফল হৈ যায়। কিন্তু আপুনি বাৰু জানেনে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল, তেখেতৰ মাক কোন আছিল আৰু তেখেতৰ দেউতাকৰ নাম কি আছিল, তেখেত ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু কাক কাক শিক্ষা দান কৰিছিল? যদি আপুনি নাজানে তেনেহ'লে আহক এই ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো বন্ধুসকল, আজি চবতকৈ প্ৰথমে ভগৱান শিৱৰ জন্মৰ লগত জড়িত প্ৰথম কাহিনী অৰ্থাৎ শিৱপুৰাণত এক লোকপ্ৰিয় কথাৰ বিষয়ে ক'ম। শিৱপুৰাণ অনুসৰি ভগৱান শিৱ স্বয়ম্ভু বুলি মনা হয়, যাৰ অৰ্থ হ'ল যে ভগৱান শিৱৰ জন্ম নিজেই হৈছিল। মানে ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে ভগৱান শিৱৰ না মাতা আছে না পিতা আছে। সেইবাবে শিৱ বাবা 5 তত্ত্বৰো ওপৰ হয়, যাৰ বাবে তেখেতৰ মৃত্যুৰ কোনো ভয় নাই আৰু মৃত্যু কেতিয়াও হ'ব নোৱাৰে। কিন্তু এতিয়া কথা ক'ম বিষ্ণু পুৰাণত কোৱা ভগৱান শিৱৰ জন্মৰ লগত জড়িত অন্য এক কথাৰ বিষয়ে। বিষ্ণু পুৰাণত কোৱা হৈছে যে ভগৱান বিষ্ণুৰ মাথাৰ পৰা ওলোৱা শক্তিৰ বাবে ভগৱান শিৱৰ উৎপত্তি হৈছিল আৰু তেখেতৰ নাভিৰ পৰা ওলোৱা শক্তিৰ পৰা পদুম ফুলৰ ওপৰত বিৰাজমান ব্ৰহ্মদেৱৰ উৎপত্তি হৈছিল। কিন্তু অন্যহাতে ভগৱান বিষ্ণুৰ জন্মৰ বিষয়ে শিৱপুৰাণত কোৱা হৈছে যে এবাৰ ভগৱান শিৱই তেওঁৰ ভৰিৰ আঁঠুটো ঘঁহি আছিল, তেতিয়া তেখেতৰ আঁঠুৰ পৰা ওলোৱা মলিৰ পৰা ভগৱান শ্ৰীহৰি বিষ্ণুৰ জন্ম হৈছিল। কিন্তু যদি এনেধৰণৰ হৈছিল তেনেহ'লে শিৱপুৰাণ আৰু বিষ্ণু পুৰাণৰ সম্পূৰ্ণ এখন আনখনৰ সৈতে বেলেগ। এই কথাৰ উপৰিও ভগৱান শিৱৰ জন্মৰ আৰু এক পৌৰাণিক কথা আছে যি বহুত বেছি প্ৰসিদ্ধ, যি নেকি আপুনি কেতিয়াবা ডাঙৰ বয়সীয়াল মানুহৰ মুখত শুনিছে। কিন্তু যদি আপুনি নাই শুনা তো আপুনি জানিবৰ বাবে কৈ দিওঁ যে একবাৰ ভগৱান বিষ্ণু আৰু ব্ৰহ্মাজীৰ মাজত এটা কথাৰ বাবে কাজিয়া হৈ গৈছিল যে আচলতে এই সংসাৰত সৰ্বশক্তিশালী কোন। আৰু যেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাৰ মাজত কাজিয়া হৈ আছিল তেতিয়া এটা জ্বলি থকা ঢৌৰ ৰূপত মহাদেৱ তেওঁলোকৰ মাজলৈ আহিছিল। আৰু তেতিয়া তেওঁলোক দুয়োজনে এই ৰহস্যটোক বুজি নাপালে যে আচলতে এইটো তেওঁলোকৰ সন্মুখত কি আৱিৰ্ভাৱ হ'ল। আৰু তেতিয়া সেই ঢৌটোৰ পৰা শব্দ আহিল আৰু ক'লে যে যিয়ে এই ঢৌটো ওপৰৰ ফালৰ শেষৰ কাষ আৰু তলৰ ফালৰ শেষৰ কাষ বিচাৰি পাব তাকে চবতকৈ মহান কোৱা হ'ব। এয়া শুনাৰ লগে লগে ব্ৰহ্মাজীয়ে এক পক্ষীৰ ৰূপ ল'লে আৰু ঢৌটো ওপৰৰ ফালে কাষ বিচাৰিবলৈ উৰা মাৰিলে, আৰু অন্যফালে বিষ্ণুদেৱে বৰাহ অৱতাৰ ধাৰণ কৰিলে আৰু ঢৌটোৰ তলৰ ফালৰ কাষ বিচাৰিবলৈ গুচি গ'ল। বহুত বিচৰাৰ পিছতো দুয়োৰে ভিতৰত এজনেও ঢৌটোৰ কাষ বিচাৰি নাপালে আৰু দুয়োৱে হাৰ মানি ঘূৰি আহিল। তাৰপিছত ভগৱান শিৱই নিজৰ বাস্তৱিক ৰূপত ঘূৰি আহিলে, যাৰ পিছত ভগৱান বিষ্ণু আৰু ব্ৰহ্মাজীয়ে এইটো মানি ল'লে যে মহাদেৱে সৰ্বত্ৰ শক্তিশালী সৰ্বশ্ৰেষ্ঠ, ইয়াতকৈ ডাঙৰ শক্তি সম্পূৰ্ণ অনন্ত ব্ৰহ্মাণ্ডত আৰু বেলেগ কোনো নাই। ইয়াৰ লগতে শিৱপুৰাণত কোৱা এই শক্তিৰ ঢৌটোৱে এই কথাটো প্ৰকাশিত কৰে যে ভগৱান শিৱৰ না কেতিয়াবা জন্ম হৈছিল আৰু না কেতিয়াবা তেখেতৰ অন্ত আছে। আৰু এটা কাৰণ এইটোৱে যে সেইবাবে ভগৱান শিৱক স্বয়ম্ভু বুলি কোৱা হয়, মানে ভগৱান শিৱৰ অন্তই নাই, তেখেত অমৰ হয়। এতিয়া আমি আৰম্ভ কৰোঁ ভগৱান শিৱৰ লগত জড়িত এক বিশেষ কাহিনীৰ বিষয়ে, যি চবতকৈ বেছি প্ৰসিদ্ধ যে ভগৱান ব্ৰহ্মা ভগৱান শিৱৰ দেউতাক নেকি? হয়, এই কাহিনীটো মানুহৰ মাজত বহুত প্ৰসিদ্ধ। আপোনালোকক কওঁ যে কি কাৰণে ভগৱান শিৱই ব্ৰহ্মপুত্ৰ ৰূপত জন্ম লৈছিল। ইয়াৰ আঁৰত বিষ্ণু পুৰাণত এক প্ৰসিদ্ধ কাহিনী আছে। ইয়াৰ অনুসৰি যেতিয়া ধৰতী আকাশ পাতাল অৰ্থাৎ পুৰা ব্ৰহ্মাণ্ড জলমগ্ন অৰ্থাৎ পানীত ডুব গৈ আছিল, ভগৱান বিষ্ণুৰ বাহিৰে কোনো দেৱ দেৱী প্ৰাণী এই সংসাৰত নাছিল, তেতিয়া কেৱল ভগৱান বিষ্ণুৱে জলৰ ওপৰত নিজৰ শেষনাগৰ ওপৰত পৰি আৰাম কৰি আছিল, যাৰ পিছত তেখেতৰ নাভিৰ পৰা ব্ৰহ্মাজীৰ সৃষ্টি হ'ল। আৰু তেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই এই ব্ৰহ্মাণ্ডৰ লগত জড়িত কথাবোৰ পাতি আছিল, তেতিয়া ভগৱান শিৱৰ সৃষ্টি হ'ল আৰু যাৰ পাছত ব্ৰহ্মাজীয়ে তেখেতক চিনি পোৱাত অস্বীকাৰ কৰি দিলে, যাৰ ফলস্বৰূপে ভগৱান শিৱৰ খং উঠিল আৰু তেখেতৰ খং উঠি যোৱাৰ বাবে ভগৱান বিষ্ণুৱে ব্ৰহ্মদেৱক দিব্য দৃষ্টি প্ৰদান কৰিলে আৰু ব্ৰহ্মদেৱক শিৱজীৰ মনত পেলাই দিলে, যাৰ পিছত ভগৱান ব্ৰহ্মাৰ নিজৰ ভুলৰ অনুশোচনা হ'ল আৰু ভগৱান শিৱক ক্ষমা বিচাৰিলে। লগতে শিৱজীক প্ৰাৰ্থনা কৰি তেখেতক নিজৰ পুত্ৰ ৰূপত পাবলৈ বৰদান বিচাৰিলে, যাৰ বাবে ভগৱান শিৱই ব্ৰহ্মাৰ প্ৰাৰ্থনাক স্বীকাৰ কৰি তেখেতৰ এই বৰদান দি দিলে। কিন্তু ইয়াৰ পিছত যেতিয়া ব্ৰহ্মাজীয়ে এই সৃষ্টিৰ ৰচনা আৰম্ভ কৰিলে তেতিয়া তেখেতক এটা পুত্ৰৰ প্ৰয়োজন হ'ল। তেতিয়া তেখেতৰ ভগৱান শিৱই দিয়া এই বৰদানৰ কথা মনলৈ আহিল, যাৰ বাবে ভগৱান ব্ৰহ্মাজীয়ে তপস্যা কৰিলে আৰু সৰু ল'ৰাৰ ৰূপত ভগৱান শিৱ তেখেতৰ কোলাত কান্দি থকা ৰূপত সৃষ্টি হ'ল। আপোনালোকক কওঁ যে এয়াই ভগৱান শিৱৰ একমাত্ৰ সৰুকালৰ ৰূপ। যেতিয়া ব্ৰহ্মাজীয়ে তেখেতক কান্দি থকাৰ এই কাৰণ সুধিলে তেতিয়া তেখেতে ক'লে যে তেখেতৰ কোনো নাম নাই। তেতিয়া ভগৱান ব্ৰহ্মাই তেখেতৰ নাম ৰুদ্ৰ ৰাখি দিলে, যাৰ অৰ্থ হ'ল কান্দি থকা। কিন্তু তৎপশ্চাত ভগৱান শিৱই কন্দা বন্ধ নকৰিলে, গতিকে ব্ৰহ্মদেৱে তেখেতক বেলেগ এটা নাম দিও চালে, কিন্তু তেখেতে তেতিয়াও কন্দা বন্ধ নহ'ল। গতিকে
শিৱবাক চুপ কৰিবলৈ ব্ৰহ্মদেৱে 108টা নাম দিছিল, যি নেকি ৰুদ্ৰ, সৰ্ব, ভ্ৰৱ, উগ্ৰ, ভীম, পশুপতি, ঈশান আৰু শংকৰ দৰে নাম দিছিল। কিন্তু শিৱপুৰাণৰ অনুসৰি তেখেতৰ এই নামবোৰ পৃথিৱীত লিখা গৈছিল। ইয়াৰ পিছতে আহে শ্ৰীমদ দেৱী মহাপুৰাণ। তো শ্ৰীমদ দেৱী মহাপুৰাণত লিখা মতে তেখেতৰ মাতা আৰু পিতাৰ বিষয়ে কোৱা হৈছে। যদি শ্ৰীমদ দেৱী মহাপুৰাণৰ অনুসৰি দেখা হয় তেন্তে একবাৰ নাৰদজীয়ে তেখেতৰ পিতা ব্ৰহ্মাদেৱক সুধিলে যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিলে আৰু ভগৱান শিৱ, ভগৱান বিষ্ণু আৰু আপোনাৰ পিতা মাতা কোন? তেতিয়া ব্ৰহ্মাজীয়ে নাৰদজীক ত্ৰিদেৱৰ জন্মৰ বিষয়ে ক'লে। তেখেতে যি ক'লে সেয়া সঁচাই বৈ আচৰিত আছিল। আচলতে তেখেতে ক'লে যে দেৱী দুৰ্গা আৰু শিৱশক্তি ৰূপী ব্ৰহ্মৰ পৰাই ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ সৃষ্টি হৈছিল। অৰ্থাৎ প্ৰকৃতিৰূপী মা দুৰ্গাই আমাৰ তিনিওৰে মাতা হয় আৰু পৰম ব্ৰহ্মৰূপী সদাশিৱ আমাৰ পিতা হয়। ইয়াৰ লগতে শ্ৰীমদ দেৱী মহাপুৰাণত ভগৱান বিষ্ণু আৰু ব্ৰহ্মাজীৰ মাজত হোৱা এক তৰ্কৰ কাহিনীও পোৱা যায়, যাৰ অনুসৰি বিষ্ণুজী আৰু ব্ৰহ্মাজীৰ মাজত যেতিয়া তৰ্ক হৈ আছিল তেতিয়া ব্ৰহ্মাজীয়ে ক'লে যে ময়ে এই সৃষ্টিখন বনাইছোঁ, গতিকে ময়ে প্ৰজাপতি হয়। যাৰ উত্তৰত ভগৱান বিষ্ণুৱে ক'লে যে মই আপোনাৰ পিতা হয়, কিয়নো আপুনি মোৰ নাভিৰ পৰা ওলোৱা কমলৰ পৰা সৃষ্টি হৈছে। আৰু লাহে লাহে কৰি এই তৰ্ক বাঢ়ি গৈয়ে থাকে। তেতিয়া দুয়োকে দেখি ভগৱান শিৱ উপস্থিত হ'ল আৰু ক'লে যে পুত্ৰ, ময়ে তোমালোকক এই সংসাৰখন বনাবলৈ আৰু পালন কৰিবলৈ মাত্ৰ দুটা কাম দিছোঁ। ঠিক তেনেদৰে মই শংকৰ আৰু ৰুদ্ৰক ধ্বংসৰ কাম দিছোঁ। ইয়াত তেখেতে ক'লে যে মোৰ 5খন মুখ আছে। এখন মুখৰ পৰা আকাৰ, দ্বিতীয়খনৰ পৰা উকাৰ, তৃতীয় মুখেৰে মুকাৰ, চতুৰ্থ মুখেৰে বিন্দু আৰু পঞ্চম মুখেৰে নাট, মানে সকলোবোৰ সৃষ্টি হৈছে। এই পাঁচোটাকে একেলগে মিলালে দেখা যায় যে এক আখৰ ওম সৃষ্টি হৈছে, যাক আমি আজি সকলোৱে ভগৱান শিৱৰ মূল মন্ত্ৰ ৰূপত জানো। এই কথাষাৰ কোৱাৰ লগে লগে ভগৱান বিষ্ণু আৰু ব্ৰহ্মদেৱে বুজি পালে যে ভগৱান শিৱতকৈ ডাঙৰ শক্তিশালী এই সংসাৰত কোনো নাই, আৰু দুয়োজনে ভগৱান শিৱক প্ৰণাম জনালে আৰু দুয়ো গুচি গ'ল। গতিকে আহক বন্ধুসকল, আপোনালোকে ভগৱান শিৱৰ বিষয়ে এতিয়া জানিয়ে গ'ল, কিন্তু আপোনালোকে জানেনে যে ভগৱান শিৱই কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু তেখেতৰ গুৰু কোন আছিল? হয়তো আপোনালোকৰ মাজত বহুতে ইয়াৰ উত্তৰ জানে, কিন্তু যিয়ে নাজানে তেওঁলোকক মই জনাই দিওঁ যে ভগৱান শিৱ স্বয়ঙে এই সংসাৰৰ গুৰু মনা হয়, যিয়ে প্ৰথম গুৰু শিষ্যৰ পৰম্পৰাৰ আৰম্ভণি কৰিছিল। কিন্তু যদি প্ৰশ্ন উঠে যে ভগৱান শিৱ কাৰ গুৰু আছিল, তো আপোনালোকে নিশ্চয় জানি ল'ব লাগে যে হিন্দু ধৰ্ম গ্ৰন্থ কয় যে ব্ৰহ্মাজী আৰু শিৱজী এই সংসাৰৰ চবতকৈ প্ৰথম গুৰু আছিল, যিয়ে গুৰু শিষ্যৰ সম্পৰ্ক আৰম্ভ কৰিছিল। যেতিয়া ব্ৰহ্মাজীয়ে নিজৰ মানৱ পুত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল তেতিয়া ভগৱান শিৱইও নিজৰ মহান জ্ঞান নিজৰ অকল 7জন শিষ্যক দিলে। অৰ্থাৎ ভগৱান শিৱ 7জন শিষ্য গুৰু আছিল, কিন্তু তেওঁ যিসকল শিষ্য গুৰু আছিল তেওঁলোকক আজিৰ সময়ত সপ্ত ঋষি ৰূপে উপাধি দিয়া হৈছে। বন্ধুসকল, এয়া আছিল ভগৱান শিৱৰ জন্মৰ লগত জড়িত কিছুমান পুৰাণ আৰু ধৰ্মগ্ৰন্থৰ কথা, যিবোৰ জানিবলৈ পাই কেনে লাগিল আপুনি কমেণ্টত জনাওক। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন নিশ্চয় প্ৰেছ কৰক আৰু কমেণ্টত হৰ হৰ